গুড মৰ্নিং ফ্ৰেণ্ডছ। উঠিলোঁ আৰু বৰ্তমান সময় বাজিছে 8:29। একচুৱেলি উঠাত দেৰিয়ে হৈছে মোৰ, কিন্তু ঠাণ্ডা বতৰ কাৰণে উঠিবলৈ মনে নাযায়। আৰু 8:29 হ'লেও কিন্তু এতিয়ালৈকে কুঁৱলী কমাই নাই। একদম আপোনালোকক দেখুৱাই আছোঁ, চাই থাককচোন। চাওক, এতিয়ালৈকে এই কুঁৱলী কমাই নাই, কিন্তু 8:29 হৈ গৈছে সময়। তো ফ্ৰেণ্ডছ, এতিয়া ডাইৰেক্ট গা ধুবলৈ যাওঁ। গা ধুবলৈ মনে নাযায়, ঠাণ্ডা বতৰ যে, তথাপিতো ধুব লাগিবই। এতিয়া গা ধুবলৈ যাওঁ আৰু আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষ কিন্তু কৰা নাই দেই এতিয়ালৈকে। তো আহি আছোঁ গা ধুই। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ মোৰ দীপুল মোহন ব্লগছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, গা ধুই আহিলোঁ। একদম মজা লাগিছে গা ধুই, কাৰণ গাটো ধোৱাৰ পিছত যিটো এটা ফ্ৰেছ ভাৱ আহে, সেইটো সঁচাকৈ ক'বই নালাগে আৰু বহুত ভাল লাগিল। আৰু আপোনালোকক মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাব পৰা নাছিলোঁ। বহুত দিন একচুৱেলি ভিডিঅ' বনাব পৰা নাছিলোঁ, সেইবাবে শুভেচ্ছাও জনাব পৰা নাই। তো পলমকৈ হ'লেও বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। যাতে এই নতুন বৰ্ষত সকলোৱে যাতে দুখবোৰ আঁতৰি যাতে সুখেৰে ভৰি পৰে, আৰু সকলোৰে এটা সপোন থাকে, সেই যাতে সপোনবোৰ যাতে পূৰণ হয়, তাকে কামনা কৰিছোঁ। আৰু আজি হ'ল মাঘৰ বিহু। মাঘৰ বিহুৰো আপোনালোকক সকলোকে বহুত শুভেচ্ছা জনালোঁ। এতিয়া মন্দিৰতো সেৱা কৰোঁ, আৰু কি কৰোঁ চাই থাকক। এয়া ভেলা পুজি পুৰি আহিলোঁ, মানে অগ্নিক পূজা কৰিলোঁ। এতিয়া মন্দিৰত শৰাই এখন আগবঢ়াই সেৱা লওঁ, যাতে সকলোৱে ভালেই থাকে, কুশলে থাকে। এয়া মায়ে দেউতাৰ সেৱা ল'লে, তাৰপিছত এতিয়া বাইদেউ সেৱা ল'লে। অকল মন্দিৰতো সেৱা ল'লোঁ, লগতে ভেলা পুজিও পুৰি আহিলোঁ। এতিয়া যিহেতু বিহুত ডাঙৰজনৰ সেৱা ল'ব লাগে, সেইবাবে মা দেউতাৰ সেৱা লওঁ। এতিয়া মা দেউতা বাইদেউৰ সেৱা লওঁ। বন্ধু বান্ধৱীসকল, এতিয়া গোটেইখিনি হৈ গ'ল। মন্দিৰত সেৱা কৰিলোঁ, ভেলা পুজি পোলাৰ লগতে মা দেউতাকো সেৱা কৰিলোঁ, বাইদেউকো সেৱা কৰিলোঁ। আৰু মন্দিৰত সেৱা কৰিছোঁ যাতে আপোনালোক, মানে ভগৱানৰ ওচৰত এইটোৱে বিচাৰিছোঁ, যাতে আপোনালোক সকলোৱে ভালে কুশলে থাকক, যাতে কাৰো জীৱনত বিপদ বা সংঘাত একো যাতে নাহে, সকলোৱে যাতে ভালে কুশলে থাকে, সেইটোৱে বিচাৰিছোঁ। মায়ে এতিয়া পিঠা পনা আৰু চাহ লৈ আহিলে, আৰু এতিয়া আমি ভোগ কৰোঁ, যিহেতু ভোগালী বিহু, সেইকাৰণে ভোগ কৰোঁ। আৰু আমি একচুৱেলি অসমীয়া হিচাপে বহুত গৌৰৱ কৰোঁ, আৰু বহুত ভাল লাগে বিহুৰ সময়ত যেতিয়া পিঠা পনা বনায়। আৰু এই বস্তুটো অকল আমাৰ অসমীয়া মানুহে জানে দেই, এইটো কোনো মানুহ নাজানে, বাকী অকল আমাৰ অসমীয়া বা অসমৰ মানুহখিনিয়ে জানে। আৰু সেইবাবে মই সঁচাকৈ বহুত গৌৰৱ ফিল কৰোঁ যে মই এজন অসমীয়া। এতিয়া বিহুৰ সময়ত কি পিঠা পনা, লাড়ু, মা কি মজা লাগে খাই। তো এতিয়া খাওঁ। বন্ধু বান্ধৱীসকল, মায়ে বনোৱা লাড়ু, পিঠা, চাহ সকলো খালোঁ, বহুত ভাল লাগিলে। আৰু কিয় নাখাম ভোগালী বিহু হয় না, ভোগালী বিহু হয়, ভোগ কৰিলোঁ। আৰু আপোনালোকেও ভোগ কৰক, কিন্তু দেহত ক্ষতি নোহোৱা বস্তুহে ভোগ কৰিব। তো আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ লগতে আমাৰ অসমীয়া বিহু ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।